Good morning students. তোমালোকে ক্লাস 5 ৰ ইংৰাজী কিতাপখন উলিয়াই লোৱা আৰু তাৰ প্ৰথম যেটো কবিতা আছে সেই কবিতাটো চোৱা কবিতাটোৰ নাম হৈছে কি all এটো চোৱা all things bright and beautiful আৰু কবিতাক আমি ইংৰাজীত poem বুলি কওঁ poem মানে অসমীয়াত হৈছে কবিতা এতিয়া চোৱা all things bright and beautiful ফাৰ্ষ্টতে মই কবিতাটো পঢ়ি দিছো all things bright and beautiful all creatures great and small all things wise and wonderful the Lord God made them all each little flower that opens each little bird that sings he made their glowing colors he made their tiny wings so এতিয়া এই কবিতাটোৰ পৰা কি বুজিলা মই অসমীয়াত কৈ দিছো প্ৰথম লাইনটো কি দিছে মানে কবিতাটোৰ শিৰোনামাটো কি all things bright and beautiful all things bright and beautiful মানে কি জানানে সকলো বস্তু উজ্জ্বল আৰু ধুনিয়া হয়নে নহয় আমাৰ চাৰিওফালে থকা সব বস্তুৱে উজ্জ্বল হয় ধুনিয়া হয় হয়নে তাৰ পিছৰ কবিতাটোৰ প্ৰথম শাৰীটো হৈছে কি all things bright and beautiful তোমালোকেটো বুজি পালাই সকলো বস্তু উজ্জ্বল আৰু ধুনিয়া হয়নে নহয় তোমালোকৰ চাৰিওফালে থকা বস্তুবিলাক দেখিবলৈ ধুনিয়া আৰু উজ্জ্বল হয়নে নহয় the next line to কি আছে চোৱা all creatures great and small creatures মানে কি জানানে creatures মানে হৈছে জন্তু এটা কি দিছে all creatures great and small সকলো বিলাক জীৱ জন্তু মহান আৰু সৰু great মানে হৈছে মহান আৰু small মানে হৈছে সৰু next line to চোৱা all things wise and wonderful all things all মানে হৈছে সকলো things মানে হৈছে বস্তু wise and wonderful so ইয়াতে কি কৈছে যে সকলো বস্তু বুদ্ধিয়ক আৰু অদ্ভুত wise মানে বুদ্ধিয়ক আৰু wonderful মানে হৈছে অদ্ভুত মানে সকলো বিলাক বস্তু আমাৰ চাৰিফালে থকা সকলো বিলাক বস্তু হৈছে কি বুদ্ধিয়ক আৰু অদ্ভুত ধৰণৰ the Lord God made them all যে ভগৱানে এই সকলোবোৰ বস্তু সৃষ্টি কৰিছে এই লাইনটোত কি কৈছে the Lord God made them all মানে ভগৱানে এই সকলোবিলাক বস্তু সৃষ্টি কৰিছে তাৰ পাছত লিখিছে each little flower that opens each little flower that opens প্ৰতিটো সৰু ফুলে খুল খাই যায় হয়নে নহয় সৰু ফুল এটা খুল খাই এটা ডাঙৰ ফুল হয় each little bird that sings তাৰ পিছৰ শাৰীটো চোৱাচোন each little bird that sings মানে চৰাইবিলাকে কি গায় গান গায়নে নাই ৰাতিপুৱা কাউৰীয়ে কুলিয়ে এইবিলাকৰ মাত শুনা পাইছেনে নাই সেইটো কথা কৈছে এই চৰাইবিলাকে কি কৈছে যে গান গায় he made their glowing colors যে সি মানে হৈছে নিজৰ ৰঙেৰে উজ্জ্বলে he made their glowing colors সকলো বস্তুৱে নিজৰ ৰঙেৰে উজ্জ্বলি উঠে he made their tiny wings মানে কৈছে কি সৰু পাখি সিহঁতে নিজৰ সৰু পাখি তাহাঁতৰ সকলোৰে কি আছে সৰু পাখি আছে নে নাই চৰাইবিলাকৰ পাখি আছে নে নাই আৰু সিহঁতৰ সব চৰাইৰে ৰং পুৰা একেই নেকি একেই নহয় ন এইটো কথা কৈছে মানে কবিতাটোৰ পৰা আমি কি বুজি পালো যে সকলোবিলাক বস্তু দেখাত উজ্জ্বল হয় ধুনিয়া হয় আৰু সকলোবিলাক বস্তুৱে কি হয় বুদ্ধিয়ক হয় অদ্ভুত ধৰণৰ হয় যাতে এই সকলোবিলাক বস্তু আমাৰ চাৰিওফালে দেখি থকা সকলোবিলাক বস্তু কোনে সৃষ্টি কৰিছে ভগৱানে সৃষ্টি কৰিছে কিছুমান আৰু ফুলবিলাকৰ কথা কৈছে ফুলবিলাক প্ৰথমতে কলি নিচিনাকৈ থাকে তাৰ পৰা ডাঙৰ হয় তেনেকৈ চৰাইবিলাকে গান গায় বুলি কৈছে আৰু চৰাইবিলাকৰ কি আছে নিজা কালাৰ আছে মানে কালাৰ মানে কি ৰং নিজা ৰং আছে আৰু তাহাঁতৰ সৰু পাখি আছে এই কবিতাটোৱে হেতুকে কৈছে দে